5,000 টকাত এনেকুৱা কিং সাইজৰ বিছনা এতিয়া বহুতে আকৌ ভাবিব যে 5,000 টকাত এনেকুৱা বিছনা পাব নেকি এয়াই হৈছে কিমান ধুনিয়া ফিনিশিংৰ হৈতে সেগুন কাঠৰ 50 বছৰ গ্যাৰান্টি থকা কিং সাইজৰ বিছনা আমাৰ লগত আছে অনাৰ বাইদেউ মই কৈছো প্ৰথমতে পৰিচয়টো দিয়ক এখনৰ লোকেশনটো আৰু নামটো কৈ দিয়ক ঠিক আছে এখনৰ মানে আমাৰ গোলাঘাট কামধেনু ফাৰ্নিচাৰ হয় সকলে কয় যে মানে জায়গাটো ক'ত একচুৱেল গোলাঘাট কামধেনু ফাৰ্নিচাৰ মাছ বজাৰৰ ওপৰত আচ্ছা এটো আপোনালোকৰ একেবাৰে সুবিধাৰ্থে যদি চাই আপুনি এটো SBI বেংক সদৰ থানাৰ মুখে মুখে যেটো মেজিক ষ্টেণ্ড আছে তাত গুচি আহিলে দেখিয়ে যাব আৰু দুই নম্বৰ কথা হল 5,000 আসলতে এটো ডিপি মানে ডাউন পেমেন্ট 5,000 টকা দিলে এখন লৈ যাব পাৰিব পাই যাব আৰু কাঠৰ আপোনালোকে সকলোৱে দেখিয়ে আছে আমি আগত পাই কৈ আছো কাঠৰ গ্যাৰান্টি ৰঙৰ গ্যাৰান্টি প্লাস প্লাই গাতানি প্লাই হেখিনি কথা আগৰ পাই জনাই আছো হেখিনি আপোনালোকে পায়ে যাব আৰু যি যাৰ প্ৰফাইল ভাল থাকে মানে EMI বেচিছটো হেকাৰণে কৈ আছো যে যাৰ প্ৰফাইল ভাল থাকে প্ৰফাইলটো আজিকালি আৰু সবে মেইনটেইন কৰিবলৈ চাইয়ে নিজৰ মানে EMI কৰিবলৈ হলে তো থাকিবই লাগিব হেখিনি কথা এতিয়া মোক কক এখনটো সেল হৈ গল অলপ আগত আমি এটা বাইট ললো এখনৰ প্ৰাইস কিমান হ'ব এখনৰ আপোনাৰ 70,000 মানে কথাটো সক এই বিছনাখনকে আপুনি 70 নহয় আপুনি কমতো পাব মই ইয়াৰ কথাটো কৈ দিছো এই 70,000 বিছনাখন আপুনি যদি এটো ফুলটো যদি হাতত কাটে ইয়াৰ তেতিয়া দামটো কম হ'ব কি সৰি বেছি হ'ব আৰু যদি মেচিনত হয় কম হ'ব মেচিন কাটিলে ইয়াৰ দামটো কমি যাব কাৰণ এইবিলাক যে কাটিছে যেটো মানে মেচিনত কাটিলে এটো সমান হ'ব ন আৰু ইয়াৰ যেতিয়া হাতেৰে কটা হয় তেতিয়া ইয়াৰ মানে বাৰিকিটো ধুনিয়াকে ওলাই যায় আচ্ছা এটো হাতে কটাৰ কাৰণে দামটো বেছি হাতে কটাৰ কাৰণে দামটো কম বেছি হৈছে আৰু কাৰণ মেচিনত কাটিলে টাইম নালাগে সময় কম খৰচা কম আমাৰ লাভ কিন্তু কাস্টমাৰে এই যেটো লুক আহিছে হেতু নাহে হেতু ইয়া হৈছে আমাৰ কাটিলে দামটো অকমান বেছি বিছনাৰ কালেকচন এতিয়া দেখিম আমি ডাইনিং আৰু এয়াই হৈছে কামধেনু ফাৰ্নিচাৰৰ হেৰি কি কয় ডাইনিং দেখিছে আৰু এফালে আছে সোফা এটা ডাইনিং বিলাক কিমান ধুনিয়া ধুনিয়া চক বাইদেউ ডাইনিংৰ কথা কি ক'ব আপুনি ডাইনিং এটা চক ডাইনিংতো সবতকে বেছি কাঠ খায় ইয়াৰ আৰু লুকাবলগীয়া বস্তু একো নাই কাস্টমাৰে আৰু দেখিলে গম পাব যে কাৰণ ইয়াত অকল বহাৰ সিট গিটাহে প্লাই বাকিবিলাক সব কাঠ ইয়াত ফাকি দিবলগীয়া বস্তু একো নাই সেইকাৰণে ডাইনিংৰ দাম বেছি আৰু এটা মই আউট কথা এই গ্লাছ বিলাক কিমান দিয়া আপোনালোকে 12 mm প্ৰত্যেকখনকে 12 mm আপোনালোকৰ কাস্টমাৰৰ নিজৰ চইচ কৰিব পাৰিব যে 4 ফুট লাগে 3.5 ফুট জেনেৰেলি 3.5 ফুট 6 ফুটৰ এটো ষ্টেণ্ডাৰ্ড জুখ আৰু তাতকৈ যদি কিছুমানৰ কাস্টমাৰৰ জায়গা কম থাকিলে 5 ফুট 3 ফুট লয় এটো নিজৰ চইচ কাস্টমাইজ কৰিব পাৰে কাস্টমাইজটো 10 তুমত কৰিব পাৰে ইয়াৰ মেইন হেতুৱে তো দেখিলে আৰু এটা মই কৈদু যদি আপোনালোকৰ ঘৰত বিয়া ওলাই আছে তেতিয়ালে ইয়াতে আপোনালোকৰ বিয়া পেকেজও ৰাখিছে আৰু বিয়া পেকেজৰ স্পেশাল অফাৰ আছে লগতে EMI ফেসিলিটি আছে যদি আপোনালোকে বলে বিয়াখন পাতিব খুইছে আপোনাৰ হাতত বহুত টকা নাই তেতিয়া হলে EMI ফেসিলিটি EMI পাই যাব আৰু এটা পেকেজ আমি আগৰ পা দি আছিলো এটা মানে 2 লাখত মোটামুটি